বিহু আহি পালেহিয়ে তই কিবা ভাবিছনে? ভবাততো বহুখিনিয়ে ভাবিছোঁ, কিন্তু একো কৰিব পৰা নাই। সময় কিন্তু ৰৈ নাথাকে। এইবাৰ যদি বিহু নহয় আৰু আমাৰ গাঁৱত বিহুৱেই নহয়। আমিতো ভাবি আছোঁ ন, অকণমানতো সময় লাগিবই। তই জানই এই বিহুখনে আমাক লগ হোৱাৰ বাবে ইমান সময় দিয়ে। আৰু আজি শেৱালিহঁতৰ ঘৰলৈ যাম বুলি কৈহে ইয়ালৈ আহিছোঁ। গধূলি হ'ল, বলটোক মই অকণমান আগুৱাই দিওঁ। চাবি কিন্তু বিহুখন নহ'লে মই আৰু তোক কেনেদৰে লগ কৰিব আহিব নোৱাৰোঁ। হ'ব দে, আমি কিবা এটা কৰিম। আৰু শুন, মইতো আছোৱেই ন। ঐ, বিহুখনক লৈ কি ভাবিছ? ভাবিবলৈনো কিটো আছে? হিৰকে যিটোৱে ঘটনা কৰিলে। মন আহিছেচোন। কলৈ গৈছিলি? নৈৰ পিনে গৈছিলোঁ। তহঁতৰ লগত মোৰ অলপ কথা আছে। তহঁত থাকিবি, মই সাউতকৈ ঘৰৰ পৰা আহোঁ। বেছি দেৰি নকৰিবি, ময়ো ঘৰত যাব লাগিব। হ'ব দে। খগেন ককাইদেউচোন। কি কৰি আছেনো? এইখিনি অলপ এনেই ঠিক কৰি দিছোঁ ৰ। ভালনে খবৰ? আছো। পিছে ককাইদেউ কথা এটা হ'ল নহয়। মনহঁতৰ লগৰ কেইজনে হেনো আজি গধূলি মিটিং দিছে। মই সিদিনা কথাটো শুনিলোঁ। সিদিনা বোলে ৰিহাৰ্চেলত কিবা সিহঁতৰ গণ্ডগোলো গৈছে। ময়ো ভালকৈ নাজানো, এনেই অলপ শুনিছোঁ। পিছে ককাইদেউ এতিয়া মই কৈ থাকোঁ, গধূলি মিটিঙত আহিব, লগ পাম। হ'ব যা, লগ পাম। মন কচোন, সেইদিনাখন কি হৈছিল? ককাইদেউ, কথাখিনি মই কোৱাতকৈ ৰাহুলে ক'লে বেছি ভাল হ'ব। ৰাহুল, কচোন ককাইদেউ। ককাইদেউ, সিদিনাখন আমি আখৰা কৰি আছিলোঁ। বাহ চুপি, তোক আজি বৰ ধুনীয়া লাগিছে। আন মৰম অকণ কৰোঁ তোক। কি কৰিছ এইবোৰ? পাগল হলি নেকি? চাও হাতখনে। ঘূৰি থাকিব দে না, ইমান কোমল হাত। ঐ, কি কৈছ তই এইবোৰ? অভদ্ৰৰ এটা সীমা আছে। এৰ বুলি কৈছ নহয়, এৰ। আৰু ককাইদেউ, সেইদিনাৰ পৰা আজিলৈ আখৰাই হোৱা নাই। হীৰক, তই এইটো বহুত ডাঙৰ ভুল কৰিলি। তই এনেকুৱা কৰিব নালাগিছিল।
ককাইদেউ মোৰ ভুল হৈছে সিদিনাখন মদ খোৱাৰ পিছত কি হ'ল মই একো গমেই নাপালোঁ তোৰ ভুল হৈছে তই বুজিও পাইছ যা এতিয়া জুপিক ক্ষমা খোজ জুপি মোক ক্ষমা কৰি দিবা মোৰ ভুল হৈছে হ'ব দে তোমালোকে যদি এইবিলাক ভুল কৰা তোমালোকৰ পৰা সৰুবিলাকে কি শিকিব তোমালোকে সদায় ভাই ভনীৰ দৰে থাকিব লাগিব হয়নে নহয় ঐ গাঁৱৰ যদি সকলোবোৰ ভাই ভনী হয় তই মোৰ কি হবি ঠেত মনে মনে থাক কোনোবাই শুনিব এইবোৰ যি হ'ল হৈ গ'ল বিহুলৈ আৰু বেছি দিন নাই কাইলৈৰ পৰা তোমালোকে আখৰা আৰম্ভ কৰিবা মন্দা আজি ৰাহুল নাহিল নেকি সি অলপ আগতে গ'ল মোৰে অলপ দেৰি হ'ল ঐ কলি তই মন্দাৰ লগতে যাব পাৰচোন ঠেত মানুহে দেখিলে কি বুলি ভাবিব মানুহ থাকিলেহে আহিব পাৰ যা যা আৰু তহঁত আমি দুজনী গৈ আছো যা দেখিলে দেখক বিয়াটো মই তোকে পাতিম ৰখা পিনে ৰখাইছো তই গৈ থাক মই ইহঁতৰ লগতে গৈ আছো ঠিক আছে তহঁত আহি থাক তহঁত আহিলি মন ঢোলটো লৈ আহ আৰম্ভ কৰোঁ অঁ আৰম্ভ কৰোঁ ভাগৰ লাগিল দেই আজিলৈ ইয়াতে এৰো দে ঠিক আছে হিৰক জুপি তহঁতে এইবোৰ ভাবি নাথাকিবি কাইলৈ সময়তে ওলাবি তৰা কলি এই ৰাতিপুৱাই ক'ৰ পৰা আহিলি বিহু বুলি নামঘৰলৈ গৈছিলো ভাবিলো তোৰ পৰা একেলগে মেখেলাখন লৈ যাও বা ইমান ধুনীয়া কপৌ ফুল ক'ত পালি নকবি দে বিহু দিনাখন প্ৰতি বছৰে বিচাৰি ফুৰিব লাগে সেইকাৰণে বাৰীৰ আমজোপাতে এজোপা লগাই থৈছিলো পিছে তোৰতো চিন্তাই নাই মন্দাইতো তোক কপৌ ফুল আনিয়েই দিব ঠেত এইজনী মন্দা সেয়া তোৰ কপৌ ফুল আহিয়ে গ'ল তহঁত ৰচোন দেই মই ভিতৰৰ পৰা মেখেলাখন লৈ আহো ল কপৌ ফুল দেখোন কালৈ আনিছ কালৈকে আনিম আৰু তৰাৰ বাবে ৰাহুলে ক'লে তই হেনো নামঘৰৰ পিনে গৈ আছিলি সেয়েহে তালৈ গৈ আছিলোঁ মই বাটতে লগ পালোঁ ভালেই হ'ল দে ল এইখন ল তৰা মই গৈ থাকোঁ তহঁতে কিন্তু পলম নকৰিবি বৰ ভাল লাগিল দেই বিহুখন যে ভালে ভালে হৈ গ'ল আৰু জুপি
তই কিন্তু আজি ভালেই দিছ। আৰু তয়ো কিন্তু মন্দাৰ লগত কম নচা নাই। ৰাহুল মন কত? অ' মই তোক ক'বই পাৰিছিলোঁ মন্দাই তোক মাতি পঠিয়াইছিল নৈৰ পাৰত ৰৈ আছে যা। তহঁত আগবাৰ মই গৈ আছো। ঐ তই ইয়াত কি কৰিছ? মোক বোলে মাতি পঠিয়াইছিলি? মাতিছিলোঁ তো, তই যে ইমান দেৰি কৰিবি কোনে জানে। বিহু নাচিৰে চাই থকা ল'ৰাকেইজনক মাত দি আহিলি চাগে। আইও মোৰ ফোনটো খং কৰিছে চা। ভাল মই তোকেই পাওঁ আৰু সদায় তোৰ হৈয়ে থাকিম।